যুগত ইয়াত বাঘৰ চিনবিলাক এতিয়াও আছে আৰু মাৰ তাতে ভৰিৰ সেইটো চিনটো পতা যুগতো ইয়াতে আছে আশীৰ্বাদ দিছিল দীৰ্ঘ সেইকাৰণে ইয়াত মা দীৰ্ঘেশ্বৰী। হেল্ল' নমস্কাৰ আমাৰ মগেম্বৰ বইজ ইউটিউব চেনেললৈ আজি আমি আহিছোঁ আমাৰ ঘৰৰ ওচৰলৈ। আপোনালোক সকলোৱে নিশ্চয় পৰিচিত দীৰ্ঘেশ্বৰী মন্দিৰ। এয়া দেখিছে আমাৰ ফ্ৰেণ্ডছৰ লগত আহিছোঁ। এয়া লকডাউন, এতিয়া কোনো মানুহ নাই, কিন্তু আপোনালোক মন্দিৰটো এবাৰ ভিজিট কৰিম যে মন্দিৰটোৰ অৱস্থা কি হৈছে লকডাউনৰ বাবে। চব বলা আজি ভিডিঅ'টো আমি আৰম্ভ কৰিম। উঠি আহিছোঁ, বিশেষকৈ মানুহ চানুহ নাই। আপোনালোকে দেখিছে গোটেই প্লেচখিনি একেবাৰে মানুহ চানুহ কোনোৱে নাই আৰু আমি এতিয়া আহিছোঁ আৰু এয়া আমি এতিয়া পালোঁ হনুমান মন্দিৰ। চাই লওক, এয়া হনুমান মন্দিৰ পালোঁ আমি। ত' ওপৰলৈ উঠি যাই আছোঁ, ওপৰত চাওঁ মানুহ চানুহ কোনো নাই, বাঘ চাক কিবা ওলাব পাৰে, ভয়ো লাগে। গোটেইকেইটা সেইকাৰণে আহিছোঁ আৰু এই চাওক মোৰ এই তই হাই বুলি কৈ দিয়ে এবাৰ। মোকে চাগে মাছত নাদা আকৌ এনেই আহিছে নেকি মোৰ লগত? এই চাওক গোটেই মানুহ চানুহ নাই, কিন্তু আমি অকলে আছোঁ। আহিছোঁ আৰু লকডাউন যিহেতু ক'তো যাব পৰা নাই, তাৰপিছত ওচৰতে দীৰ্ঘেশ্বৰী মন্দিৰ এবাৰ দৰ্শন কৰি আহোঁ। চব বলক। এয়া এতিয়া আমি চিৰি উঠি আহি পালোঁ। এতিয়া মেইন মন্দিৰৰ গেটটো পালোঁ। এয়া দেখিছে আপোনালোকে মেইন মন্দিৰটোৰ গেটৰ ভিতৰলৈ সোমাই যাওঁ আৰু একেবাৰে মন্দিৰটোৰ ভিতৰত। চব বলক যাওঁ আমি। চ' গাইজ এতিয়া আমাৰ লগত আছে শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ মুখ্য সম্পাদক। আপোনাৰ নামটো ক'ব। নমস্কাৰ, মই শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ দলীয় সম্পাদক। মোৰ নামটো হৈছে শ্ৰী কল্যাণ ভট্টাচাৰ্য। শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় এখন আছে ঐতিহাসিক শক্তিপীঠ। ইয়াত প্ৰাচীন কালৰে পৰা এইখন আচলতে এই দীৰ্ঘেশ্বৰী মন্দিৰটো মাৰ্কণ্ড মুনিৰ আশ্ৰম আছিল। ইয়াত মাৰ্কণ্ড মুনি ধ্যান কৰিছিল আৰু মাৰ্কণ্ড মুনিৰ ধ্যানত মা ভগৱতী সন্তুষ্ট হৈ মাৰ্কণ্ড মুনিক অজৰমৰ মানে বৰদান দিছিল আৰু যে মাৰ্কণ্ড মুনিৰ যে মৃত্যু হৈছে আজিলৈকে প্ৰবাদ নাই। সেইকাৰণে এই পীঠখনৰ নাম দীৰ্ঘেশ্বৰী। ইয়াত যদি কোনোবা যদি এবাৰ যদি মানে দৰ্শন কৰে বহু বছৰ মানে দীৰ্ঘকাল আয়ুস বাঢ়ে বুলি প্ৰবাদ আছে। চ' এইখন এখন শক্তিপীঠ। যেতিয়া শিৱই নিজৰ সতীৰ দেহটো লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছিল, মানে পৃথিৱীৰ গোটেই ঘূৰি 52টা ঠাইত তেখেতৰ অংগ পতংগ মানে ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল। আমাৰ ইয়াত 44টো পৰিছিল, সেইকাৰণে এইখন গুপ্ত কামাখ্যা বুলি কোৱা হয়। এইখন হৈছে সীতাচল পাহাৰ, ইয়াত মানে দীৰ্ঘেশ্বৰী মা, আৰু নীলাচল পাহাৰত মা কামাখ্যা। আমি দীৰ্ঘেশ্বৰী মন্দিৰৰ বৰদৌৰী। আমাক আহোম ৰজাই শিৱসিংহই পশ্চিমবংগৰ নদিয়া জিলা শান্তিপুৰ গাঁৱৰ পৰা আমাৰ হলিৰাম ভট্টাচাৰ্যক পৰা আনি শিৱসিংহই এই মন্দিৰত মানে তেখেতক দায়িত্ব অৰ্পণ কৰিছিল। হলিৰাম ভট্টাচাৰ্যৰ বংশধৰ হিচাপে মই এতিয়া বৰ্তমান এই দীৰ্ঘেশ্বৰী মন্দিৰৰ দলীয় সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছোঁ। হয়, আপোনাৰ কথাখিনি শুনি নিশ্চয় বহুত ভাল লাগিল আৰু আমাৰ ৰাইজেও বহুত আপোনাৰ কথাখিনি শুনি এই মন্দিৰটোৰ বিষয়ে বহুতখিনি গম পাব। চ' ইয়াতে আৰু এটা মানুহে কয় যে আপোনালোকে যিটো মই আহোঁতে যিটো আপোনাৰ নিজৰা দেখিছে তাতে বাঘ ওলাই বুলি কয়। ইয়াত আচলতে আমাৰ মাৰ বাহন হৈছে বাঘ। ইয়াত বাঘ মানে প্ৰায় ওলাই থাকে। ইয়াত মা যেতিয়া মাৰ্কণ্ড মুনিয়ে যেতিয়া ইয়াত ধ্যান কৰিছিল আৰু মাৰ্কণ্ড মুনিৰ ধ্যানত মা ভগৱতী যেতিয়া সন্তুষ্ট হৈছিল, তেতিয়া বাঘত আহিয়ে এই পদযুগলত ইয়াত বাঘৰ চিনবিলাক এতিয়াও আছে আৰু মাৰ তাতে ভৰিৰ সেইটো চিনটো পদযুগলটো ইয়াতে আছে। ইয়াত সেইবিলাক আছে, সেই চাইডটোতে এইবিলাক হ'ল বাঘৰ চিন, খোজৰ চিন, আৰু ইয়াতে এই মাৰ্কণ্ড মুনিক আশীৰ্বাদ দিছিল দীৰ্ঘ। সেইকাৰণে ইয়াত মা দীৰ্ঘেশ্বৰীৰ ভগৱতীৰ বাহন হৈছে বাঘ। চ' আপোনালোকে গম পালে নিশ্চয় যে মানুহে কিয় কয় যে ইয়াতে বাঘ ওলাই থাকে। চ' আপোনালোকে নিশ্চয় ইয়াৰ পৰা কথাটো জানে। এতিয়া ধৰিলে আপুনি ইয়াত নিশ্চয় অকলে থাকে নে আপোনাৰ লগত আৰু কোনোবা? আমাৰ ইয়াত প্ৰায় 14জন আমাৰ মানে কৰ্মচাৰী আছে। তাৰে আমি 10জনমান কণ্টিনিউ আমি ৰাতি দিনত আমি একেকাৰ কৰি ইয়াত থাকোঁ। হয়, ইয়াত আমাৰ পৰিচালনা সমিতিৰ দ্বাৰাই মানে দেৱালয়খন পৰিচালনা আমাৰ
বৰদৈ পৰিয়ালৰ পৰা দলে সম্পাদকজন আৰু ইয়াৰ ওচৰ চুবুৰীৰ পৰা সদস্যখিনি লৈ আমি বৰ্তমান মন্দিৰটো পৰিচালনা কৰি আছোঁ আৰু আমাৰ কাৰ্যকাল 3 বছৰ 3 বছৰৰ মূৰে মূৰে আমাৰ এই সমিতিবিলাক চেঞ্জ হয় আৰু বৰদৈ পৰিয়ালৰ পৰা দলে সম্পাদকজন নিৰ্বাচন হয়। আপুনি আকৌ 3 বছৰৰ পিছত ক'ত বেলেগলৈ গুচি যাব নে আপুনি ইয়াতে থাকিব আৰু মানে আমি আমাৰ পীঠ আমাক ৰজাই দিয়া পীঠ মানে আমি ইয়াতে থাকিম দলৈ বৰদৈ পৰিয়ালে নিৰ্বাচন কৰিব নিৰ্বাচন কৰি এতিয়া ৰাজ্য সভাৰ সিদ্ধান্ত হ'ব। ইয়াৰ পৰা আমি বহুতখিনি কথা শিকিলোঁ আৰু বহুত কথা আমি জানিলোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে গম পাই যাব। চ' আপোনালোকে এটা কথা হয় যে এই শক্তিপীঠ বুলিয়ে কোৱা হয় কাৰণ ইয়াত মা কামাখ্যাৰ এটা অংশ পৰিছিল দেৱীৰ পৰিছিল সেইকাৰণে মানে গুপ্ত কামাখ্যা এখন নীলাচল পাহাৰ এখন সীতাচল পাহাৰত আপোনাৰ মা দীৰ্ঘেশ্বৰী আৰু নীলাচল পাহাৰত মা কামাখ্যা এইখন গুপ্ত কামাখ্যা বুলি কোৱা হয়। আপোনালোকে নিশ্চয় ৰহস্যবিলাক গম পালে। চ' আপোনালোকে নিশ্চয় টাইম পালে এতিয়া আমি লকডাউনত আহিছোঁ ভক্তগণৰ লকডাউনত চৰকাৰৰ যিটো SOP হয় এই SOP মতে আমি সন্মান জনাই ইয়াত বৰ্তমান ভক্তৰ কোনো আগমন ইয়াত দিয়া নাই। চ' আমি ইয়াৰ পৰা পাৰ্মিশ্যন লৈহে আমি আহিছোঁ। চ' আপোনালোকে নিশ্চয় লকডাউন খোলা দিলে যেতিয়া আপোনালোকসকলে মঠ মন্দিৰ খোলা দিব তেতিয়া আপোনালোকে ইয়ালৈ আহিব আৰু ইয়াৰ এই মন্দিৰটো এবাৰ ভিজিট কৰিব আপোনালোকে নিশ্চয় ভাল পাব। চাই পোৱা যোনটো আপোনাৰ নিজৰা আছে সেই নিজৰাটোলৈ যাই আছোঁ। আপোনালোকে নিজৰাটো দেখিছে এক সুন্দৰ এজন ৰাজহাঁহ আছে। ইয়াৰ এই নিজৰাটোৰ বহুত ৰহস্য আছে। ইয়াৰ পূজাৰীজনে কোৱা মতে ইয়াৰ উৎপত্তি ক'ৰ পৰা হৈছে আৰু ই ক'লৈকে বৈ গৈছে আৰু ই ক'ৰ পৰা আহিছে এতিয়ালৈকে কোনো গম পোৱা নাই। আৰু ইয়াৰ পূজাৰীজনে এই ৰাজহাঁহকেইটাই মোৰ ফালে বৰ বেয়াকৈ চাই আছে। এই পূজাৰীজনে কোৱা মতে ইয়াতে বাঘে পানী খাব আহে। এই নিজৰাটো দেখিছে ইয়াৰ উৎপত্তি কি হৈছে আপোনালোকে কোনো গমেই নাপায় কিন্তু ইয়াতে বাঘে পানী খাবলৈ অহাটো একেবাৰে সত্য কথা। চ' গাইজ আপোনালোকে যদি ভিডিঅ'টো চাই কিনে বহুত নজনা কথা জানিলে আৰু ভিডিঅ'টো চাই ভাল পালে চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যিটো কাষত বেল আইকন আছে সেইটো ক্লিক কৰি দিব। তেতিয়া আপোনালোকে আমাৰ যি ভিডিঅ' নতুন ভিডিঅ' আহে আপোনালোকে আগতীয়াকৈ পাই যাব তাৰ নটিফিকেশ্যন এটা আহি যাব আৰু লগতে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো যদি শ্বেয়াৰ কৰি দিয়ে নিশ্চয় ভাল পাব।